নমস্কাৰ, আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই মই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। উৰুকা বুলি আজি আমি লৈ আহিলোঁ এয়া ৰৌ মাছ আৰু আছে ছাগলী মাংস। আজি ৰৌ মাছ আৰু ছাগলী মাংসৰে আমাৰ উৰুকাৰ ভোজ। আৰু এইফালে মানুহজনে আদা নহৰু বাকলি গুচাই আছে আৰু মই কৰি আছোঁ ভিডিঅ'। এয়া আলুও কাটি থৈছে। আৰু মই এতিয়া ভাজিব লৈছোঁ মাছখিনি। প্ৰথমতে মাছখিনি ভাজি ল'লোঁ। আৰু মাছ ভাজি খাবৰ কাৰণে এনেদৰে পিঁয়াজ আৰু গাজৰ কাটি লৈছোঁ। আমি মাছ ভাজি খাই ল'লোঁ আৰু এতিয়া মানুহজনে বনাই আছে ছাগলীৰ মাংস। যিহেতু মানুহজনে ছাগলীৰ মাংস খুব ধুনীয়াকৈ বনায়, সেয়ে মই তাকে বনাব দিলোঁ। এয়া মাংস ৰেডি। আমাৰ উৰুকাৰ বিশেষ স্পেচিয়েল আছিল আজি এয়াই, ছাগলী মাংস আৰু ৰৌ মাছ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ আহিম নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।